ইউনিছ তামুলীয়ে বক্তব্য আগবঢ়াইছে যে বিদেশী হলেও আপোনালোকে একো কৰিব নোৱাৰিব, বিদেশী হলেও আমি সুৰক্ষিত কৰিম নে এনেকুৱা ধৰণৰ বাক্য এটা কৈছিল। সুৰক্ষিত কৰিম বুলি কৈছিল নাই নাজানো, যে বিদেশী হলেও আপোনালোকে ইয়াত থাকি আক্ৰমণ কৰিব নোৱাৰিব, ইয়াত থাকি ধৰিব নোৱাৰিব, সেইটো আইনৰ জৰিয়তে সেইটো মীমাংসা কৰিব লাগিব। কিন্তু তেখেতৰ কথাটোৱে এনেকুৱা এটা ভাৱভংগীৰ সৃষ্টি কৰিছে যে অসমৰ খিলঞ্জীয়া মুছলমানে বিদেশী মুছলমানকো সুৰক্ষিত কৰিব নেকি বুলি এটা ভাৱভংগীৰ সৃষ্টি কৰিছে। মই ইউনিছ তামুলী ডাঙৰীয়াৰ এজন সাধাৰণ ল'ৰা, তেওঁ সংগঠনৰ মানুহ নহয়, তেওঁ এজন সাধাৰণ ল'ৰা, তথাপিও সেই কথাটোৱে যিহেতু এটা বিৰূপ প্ৰভাৱ পেলাইছে, গতিকে মই ইউনিছ তামুলী ডাঙৰীয়াক স্পষ্টভাৱে কৈ দিছো যে আপুনি এজন সাংবাদিক, আপুনি এজন তাৰ স্থানীয় খিলঞ্জীয়া গৰীয়া মানুহ, গতিকে আপুনি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি মিছামিছি বিষয়টো ধুৱলি কুঁৱলি নকৰিব। আপুনি এই যিটো বিদেশী শব্দটো যিটো ব্যৱহাৰ কৰিছিলে যে কিবা বিদেশী হলেও কিবা এটা হ'ব বুলি কিবা এটা কৈছিলে, মই একজেক্ট বাক্যটো মনত নাই এতিয়া, সেই বাক্যটো মই উঠাই ল'বৰ কাৰণে মই আহ্বান জনাইছো। আৰু ইউনিছ তামুলীক এনেকুৱা ধৰণৰ এই ধৰণৰ অসমীয়া মানুহক আবেগত আঘাত কৰিব পৰা বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে মই আহ্বান জনাইছো।